লক্ষ্মী মহিলাৰ 5টা চিন যিসকল মহিলা লক্ষ্মী হয় সেই মহিলাসকলৰ শৰীৰত এইকেইটা চিন থাকে স্বামী লাগিলে ঘৰৰ যিমানেই বাহিৰত নাথাকক কিয় নিজৰ ঘৰত কেতিয়াও পৰপুৰুষক পাব নিদিয়ে দ্বিতীয়তে হৈছে সৰু সৰু কথাতে ঘৰ এৰি যাবলৈ কেতিয়াও নিবিচাৰে তৃতীয়তে স্বামীৰ লাগিলে যিমানেই বেয়া সময় নাহক কিয় সেই সময়ত ভাল মহিলাই সদায় স্বামীক লোক দিয়ে স্বামীক কথা নুশুনাই বা স্বামীৰ লোক এৰি গুচি নাযায় চতুৰ্থতে আনে খৰচ কৰা দেখি খৰচ নকৰে আপোনালোকে হয়তো দেখিছে বহু মহিলাই কি কৰে ওচৰৰ কাৰোবাৰ খৈনিয়েকে বহুত বেছি ভালকৈ আছে বহুত বেছি বস্তু লৈছে আজি বোলে গহনা কিনিছে কালি বোলে কাপোৰ কিনিছে সেইবোৰ দেখি জ্বলনি পুৰণি উঠে কিন্তু যিসকল ভাল স্ত্ৰী সেই স্ত্ৰীয়ে কেতিয়াও আনক দেখি নজ্বলে বা আনক দেখি বস্তু লবলৈ চেষ্টা নকৰে সদায় স্বামীৰ সমৰ্থৰ ওপৰতহে চলে পঞ্চমতে ভাল স্ত্ৰীয়ে কেতিয়াও স্বামীৰ পইচা চুৰ নকৰে স্বামীৰ কষ্টৰ উপাৰ্জনৰ কথা বুজি পায় ষষ্ঠতে ভাল স্ত্ৰীয়ে সদায় ঘৰলৈ অহা আলহীক ভাল সন্মান কৰে ইয়াৰে ভিতৰত